গাইজ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ টুটুমাইনাছ ব্লগলৈ। বহুত দিনৰ মূৰত আহিলোঁ। পোনপ্ৰথমে সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা আৰু আশা কৰোঁ সকলোৱে ঠিকেই আছে, ভালে আছে আৰু মোৰো ভাল। আৰু যিহেতু আজি মহা অষ্টমী আৰু সেইটো কাৰণে আজি মই আমাৰ ওচৰতে থকা মণ্ডপত যাম আৰু তাতে আমি শৰাই দিবলৈ যাম। চ' মই ভাবিলোঁ ভিডিঅ' অলপ কৰোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। তেন্তে ব'লক যাওঁ মোৰ লগত। মোৰ ফ্ৰেণ্ড শেৱালি আৰু আমি এতিয়া পূজা চাবলৈ আহিছিলোঁ। চ' ইয়াত পূজাৰ মানুহবিলাক দেখাইছোঁ, বেছি ভিৰ নহয়, বহুত কম আছে। সেইটো কাৰণেহে আমি মাস্কখন খুলি লৈছোঁ ন। কি ক'বা সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। অঁ আৰু এইফালে এইবিলাক মানুহ দেখিছে আৰু এইফালে আছে মা। হাই কৈ দিয়া খুৰী। আৰু এতিয়া মই এখন মণ্ডপত আছোঁ আৰু তাৰ পাছতে আমি যাম আৰু বেলেগ মণ্ডপত। চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। আৰু মা এইফালে
এয়া আমাৰ পূজাৰ প্ৰসাদ Happy puja kwa? Happy Durga puja. Are phale ase? Hi koi dia. So guys, আজিৰ ভিডিঅ'টো ইমানেই আছিল আমি পূজাত ক'ত ফুৰিলোঁ আৰু কিদৰে আমি পূজাৰ দিনকেইটা পাৰ কৰিলোঁ তাকে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব যদি এই ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ